আহা ভিতৰলৈ সোমাই আহা হেৰা শুনিছানে কোন আহিছে চোৱাচোন কি এই বুঢ়াটো মোৰ ঘৰলৈ কিয় আহিছে হা ঐ বুঢ়া মোৰ ঘৰলৈ কিয় আহিছ হা ওলা এই মুহূৰ্ততে ওলা সোধপোছ নাই আৰু চিধা চিধি ভিতৰলৈ সোমাই আহিছে বাহিৰলৈ ওলা লগতে ওলা আৰে তুমি এইবোৰ কি কথা কৈছা তুমি পাগল হৈছা নেকি মোৰ দেউতা হয় তেওঁ দেউতাৰ লগত তুমি এনেকৈ কথা পাতিছা যে কি হৈছে তোমাৰ হা তোমাৰহে দেউতা মোৰ দেউতা নহয় নহয় মোৰ যি মন যায় মই সেয়াই ব্যৱহাৰ কৰিব পাৰিম তুমি পাগলে হ'লা নেকি বাৰু কিয় এনেকৈ কথাবোৰ কৈছা মোৰ দেউতা তোমাৰ একো নালাগে নেকি তোমাৰ দেউতাৰা মোৰ একো নালাগে বুজিছা আৰু এইখন মোৰ ঘৰ ইয়াত কাৰ লগত কি ব্যৱহাৰ কৰিব লাগে সেইটো মই ভালদৰে জানো মোৰ যাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিবলৈ মন যায় মই তেনেকুৱাই কৰিম আৰু ঐ বুঢ়া তই এতিয়ালৈকে যোৱা নাই যে কি কথা শুনি আছ মোৰ কথাবোৰ বুজি পোৱা নাই নেকি তই অকণো মানে লাজ সন্মান বোলা বস্তু নাই ন বেলেগ মানুহে জীয়েকৰ ঘৰত পানীৰ এটুপিও নাখায় আৰু তহঁতক দেখিছো এসপ্তাহৰ মই মোৰ ঘৰলৈ আহি থাক বৰ আচৰিত বুঢ়া দেই ইমানখিনি অপমান পোৱাৰ পাছত সাধাৰণ মানুহ এজনো নাথাকে এনেকৈ ওলাই গুচি যাবগৈ আৰে তুমি মনে মনে থাকা কেনেকৈ কথা কৈছা তুমি এইবোৰ সকলো মান সন্মান আচাৰ ব্যৱহাৰ সকলো পাহৰি গলা নেকি তুমি ডাঙৰ মানুহক কোনোবাই এনেকৈ কথা কয় নেকি মোৰ যাৰ লগত যেনেকৈ কথা পাতিবলৈ মন যায় মই তেনেকৈ পাতিম আৰু এই বুঢ়াটোৰ লগত মই এনেকুৱা ব্যৱহাৰেই কৰিম এই বুঢ়াটোক মই এতিয়াই ঘৰৰ পৰা বাহিৰ কৰিম তই মোক কি কৰিব পাৰিবিনো এইখন মোৰ ঘৰ হয় এইখন ঘৰ মোৰ মৰ্জিমতে চলিব মই থিৰাং কৰিম ইয়াত কোন আহিব কোন যাব সেইকাৰণে তোৰ দেউতাক তই ভালে ভালে ক এইখন ঘৰৰ পৰা সেইখন দৰজাইদি ওলাই যাবলৈ দে দৰজা খোলা হৈ আছে ভালে ভালে বাহিৰ হৈ যাবলৈ ক চোৱা তুমি মোৰ দেউতাক এনেকুৱা ব্যৱহাৰ নকৰিবা মোৰ সন্মুখত মোৰ দেউতাক এনেকৈ কথা ক'লে মই বহুত বেয়া পাওঁ তুমি যদি মোৰ দেউতাক কিবা কাৰণত বেয়া পাইছা তেনেহ'লে তুমি ইয়াৰ পৰা বেলেগ এটা ৰুমত থাকাগৈ মই মোৰ দেউতাৰ লগত কথা বতৰা পাতিমেই আৰু তেওঁ এইখন ঘৰলৈ আহিবই আৰু এইখন অকল তোমাৰে ঘৰ নহয় মোৰো ঘৰ হয় ইয়াত মোৰ মা দেউতা আহিবই কোনে কৈছে এইখন তোৰ ঘৰ বুলি এইখন মোৰ ঘৰ হয় মই নিজে কষ্ট কৰি নিজৰ কষ্টৰ পইচাৰে মই এইখন ঘৰ বনাইছো এইখন ঘৰত তোৰ একো নাই বুজিছ মাজনী আজি জোঁৱাই কি হ'লনো মোৰ লগত কিয় এনেকৈ কথা পাতিছে মই একো নাজানো দেউতা এওঁ আজি কি হৈছে কিয় এনেকুৱা ব্যৱহাৰ কৰিছে এওঁতো আগতে তোমালোকক বহুত মৰম কৰিছিল বহুত সন্মান কৰিছিল আৰু আজি এওঁ কি হৈ গ'ল এনেকুৱা জানো কি হ'ল জোঁৱাই মোৰ লগত এনেকুৱা ব্যৱহাৰ কোনো দিন কৰা নাই আজি কি হ'ল বা তোমাৰ কি হৈছেনো তুমি কিয় এনেকৈ কথা কৈছা শুন মই চিধা চিধিকৈ কৈছো একদম সহজ কথাত কৈছো মই তোৰ দেউতা এইখন ঘৰলৈ অহাটো একেবাৰে বিচৰা নাই সেইকাৰণে তই তোৰ দেউতাক ক এইখন ঘৰৰ পৰা লাহেকৈ ওলাই যাব দে শুনা তুমি কিন্তু বহুত সময়ৰ পৰা মোৰ দেউতাক বেয়া ব্যৱহাৰ কৰি আহিছা মই সকলোবোৰ মনে মনে শুনি আছো বুলি তুমি নাভাবিবা যে মই সকলো সহ্য কৰি যাম আৰু যদি মোৰ দেউতাক এটা বেয়া ব্যৱহাৰ কৰা নহয় মোতকৈ বেয়া কিন্তু কোনো নহ'ব কি কৰিবি হা তই মোক কি কৰিব পাৰিবি মই তোৰ দেউতাৰ বিষয়ে বেয়া কথা কমেই দেউতাক বেয়া ব্যৱহাৰ কৰিমেই তইনো মোক কি ডাল কৰিবি তুমি পাগলে হলা দিয়া সঁচাকৈ কিয় এনেকৈ কথাবোৰ কৈ আছা শুনা তুমি যিমানেই নোকোৱা কিয় মই তোমাৰ ৱাইফ হওঁ সেইকাৰণে এইখন ঘৰ মোৰো হয় আৰু মই থাকিলে এইখন ঘৰত মোৰ মা দেউতা আহিবই থাকিবই আচ্ছা এইখন ঘৰ তোৰ ন কাৰণ তই মোৰ ৱাইফ তেতিয়াহ'লে এটা কাম কৰ বুজিছ তই তোৰ দেউতাৰ লগত তোৰ টালি টোপোলা বান্ধি এইখন ঘৰৰ পৰা ওলাই যা 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 বুলি কৈছো নহয় ৰৈ আছ কিয় ওলাই যা এইখন ঘৰৰ পৰা কি এইবোৰ তুমি কি কথা কৈ আছা প্ৰথমতে মোৰ দেউতাক অপমান কৰিছা এতিয়া আকৌ মোকো অপমান কৰিছা কি হৈছে তোমাৰ হা কি হৈছে বুজা নাই হা মই তোক ডিভোৰ্চ দিম বুজিছ আজিৰ পৰা তই মোৰ জীৱনৰ অংশ নহয় বুজিছ এই ঘৰখনৰ অংশ নহয় তোৰ লগত মোৰ কোনো ধৰণৰ ৰিলেশ্যন নাই তোক মই এতিয়াই তালাক দিম আৰু তই দেউতাৰ লগত তোৰ টালি টোপোলা বান্ধি গুচি যা তোৰ মাৰ ঘৰলৈ গুচি যা আৰে তোমাৰ কি হৈছে দেউতাক দেখিনো তোমাৰ কি এনেকুৱা খং উঠিল তুমি ঘপককৈ মোক ডিভোৰ্চ দিয়াৰ কথা কৈ পেলালা ইমান সৰু কথাটো তুমি ইমান ডাঙৰ কৰি পেলাইছা যে আচলতে তোমাৰ কি হৈছে হা চা মই তোক খোলা খুলিকৈ কৈছো তই যদি মোৰ লগত থাকিব বিচাৰ তেনেহ'লে তই কিবা এটা ডিচাইড কৰিব লাগিব তই আমাৰ দুইটাৰ ভিতৰত এটা চিলেক্ট কৰিব লাগিব তই তোৰ দেউতাৰ লগত থাকিব বিচাৰ নে মোৰ লগত থাকিব বিচাৰ তই যদি তোৰ দেউতাৰ লগত ৰিলেশ্যন নেৰ তেনেহ'লে মোৰ লগত তোৰ কোনো ধৰণৰ ৰিলেশ্যন নাই তই দেউতাৰ লগত যাবগৈ পাৰ আৰু মোৰ লগত ৰিলেশ্যন ৰাখিলে তই তোৰ দেউতাৰ লগত কোনো ধৰণৰ ৰিলেশ্যন ৰাখিব নোৱাৰিবি ক তোক কাক লাগে তোৰ দেউতাক লাগে নে মোক লাগে আৰে ৰবাচোন তুমি ইমান খং কৰিছা কিয় আগতে মোৰ কথাটো শুনাচোন আৰে মোৰ কাৰো কথা শুনাৰ সময় নাই মই যিটো সুধিছো সেইটো ক তোৰ দেউতাক লাগে নে মোক লাগে আৰে মোৰ কথাটো শুনাচোন তোৰ দেউতা নে মই তোক কাক লাগে সেইটো ক জোঁৱাই ৰবাচোন তোমাৰ কি হৈছে তুমি কিয় এনেকৈ কথাবোৰ কৈছা মোৰ কাৰণে তোমালোকে কাজিয়া নকৰিবা তোমালোকে যদি মোৰ কাৰণে তোমালোকৰ সংসাৰখন ভাগি দিয়া তেনেহ'লে মোৰ বৰ বেয়া লাগিব তোমালোকে এনেকৈ কাজিয়া নকৰিবা জোঁৱাই তুমি যদি বিচৰা নাই মই ইয়ালৈ অহাটো ঠিক আছে
মই ইয়ালৈ নাহোঁ আৰু দিয়া। জোঁৱাই, তুমি যদি মই ইয়াত থকাটো বিচৰা নাই তেনেহ'লে মই আৰু ইয়াত এক মিনিটো দেৰি কৰি নাথাকোঁ, এতিয়াই যামগৈ। কিন্তু তুমি মোক এটা কথা ক'ব লাগিব, মই আচলতে কি জবৰ লগালোঁ? মোৰ ভুল কি? তুমি মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছা? ভুল ভুল ন দেউতা? আচলতে ভুল আপুনি কৰা নাই, আপোনাৰ এই সুপুত্ৰীয়ে কৰিছে। এক ছেকেণ্ড, তুমি মোক কিয় ধৰিছা? মই কি কৰিলোঁ হা? কি কৰিলোঁ বুলি মোক সুধিবলৈ আহিছা? মনত নাই নেকি তোমাৰ হা? জোঁৱাই, বেয়া নোপোৱা যদি মোৰ ছোৱালীজনীয়ে তোমাক কি জগৰ লগাইছে তুমি মোৰ আগত খোলাখুলিকৈ কোৱা। ঠিক আছে দেউতা, তেনেহ'লে শুনক। মা, তুমি পালাহি? কিয় ইমান দিন দেৰি কৰিলা মা? মই ইমান দিনৰ পৰা কৈ আছোঁ তোমালোক ইয়ালৈ আহি যোৱা, তোমালোকে মানে মোক কথাই নুশুনা। আৰু তুমি অকলে আহিলা যে? দেউতা কি হ'ল? দেউতা কেলৈ নাহিল আকৌ তোমাৰ লগত? ইমান দিনৰ মূৰত আহিবলৈ সময় পাইছা, তাকো অকলে আহিছা। দেউতাকো লগতে লৈ আহিব নোৱাৰিছিলা? আহোঁ বুলি ক'লেনো ঘপককৈ কেনেকৈ আহিব পাৰোঁ? গাঁৱত কিমান কাম থাকে। তহঁতে গাঁৱৰ ঘৰখনত নাথাকিলি বুলিয়ে সেইখন ঘৰ নহয় জানো? গৰু গাই খেতি পথাৰ সকলো চোৱা চিতা কৰিব লাগে। তাৰ মাজতে আহি আহি মই ইয়াত থাকিয়ে যাওঁহি দেখোন। কেতিয়া তুমি ইয়াত ইমান দিন থাকি গৈছা মা? কিমান বছৰৰ মূৰত আহা, তাকো দুদিন থাকিয়ে গুচি যোৱা। আৰু দেউতাটো ইয়ালৈ নহাই হ'ল, কি বেয়া পালে নাজানো আৰু মোক। নাই, তহঁতক কি বেয়া পাম আকৌ আমি? তহঁত আমাৰ সন্তান, তহঁতক আমি বেয়া পাব পাৰোঁনে? দেউতাৰে দেখোন কামৰ পৰা আহৰিয়ে নাই। খেতি পথাৰ গৰু ছাগলী গোটেইবোৰ চম্ভালি থাকিব লাগে। আৰু দেউতা নাথাকিলে গোটেই চুবুৰীটো মানুহবোৰে সুধি থাকে, তেওঁলোকৰ বোলে বৰ অশান্তি লাগে। মানুহজনে আকৌ গোটেই চুবুৰীটোকে সহায় কৰি ধুনীয়াকৈ মকামিলা কৰি ৰাখে যে। সকলোৱে ভাল পায়। অকণমান কিবা এটা হ'লেই কেৱল দেউতাৰকহে বিচাৰে। সেইকাৰণে মানুহজনে ঘৰখন আৰু গাঁওখন এৰি কলৈকো আহিব নিবিচাৰে। জানো দিয়া, দেউতাৰ প্ৰত্যেকবাৰে সেই একেটাই লেঠা। তেওঁ নহ'লে যেন গাঁওখন চুবুৰীটো নচলাকেহে থাকিব। দেউতাৰে পাৰা হৈ থকালৈকে তাতে থাকিব, বুজিছ? গাঁও এৰি কলৈকো নাহে। নোৱাৰা হ'লে বেলেগ কথা আৰু। ঠিক আছে তেনেহ'লে, তোমালোকৰ যি ইচ্ছা আৰু। মা, তুমি চাহ পানী খালানে নাই? ৰ'বা, মই এওঁক চাহ বনাবলৈ কওঁ। চাহ খাম ৰ, আগতে মোক পানী এগিলাচ দেচোন, বৰ পিয়াহ লাগিছে। অঁ, এওঁ তোমাক পানী দিয়াই নাই নেকি? ৰ'বা, মই এতিয়া এওঁক কৈছোঁ তোমাৰ কাৰণে গৰম পানী এগিলাচ আনিবলৈ। গৰম পানী নাখাওঁ, ঠাণ্ডা পানী হ'লেও হ'ব। নালাগে মা, তুমি কুহুমীয়া গৰম পানীকে খোৱা। গাঁৱৰ পৰা আহিছা, ঘপককৈ পানীটো চেঞ্জ হ'লে তোমাৰ আকৌ গা বেয়া হ'ব। অঁ, সেইটোও হয়। যা তেনেহ'লে কুহুমীয়া কৰিয়ে লৈ আহগৈ। ঠিক আছে ৰ'বা তেনেহ'লে, মই এওঁক কওঁগৈ এতিয়াই তোমাক গৰম পানী আনি দিব। অঁ, মই তোমাক গোটেইখনতে বিচাৰি ফুৰিছোঁ, তুমি আকৌ ইয়াত বহি আছাহি। কি হ'ল? মোক আকৌ কিয় বিচাৰিব লগা হ'ল? আৰে আমাৰ ঘৰলৈ গাঁৱৰ পৰা মা আহিছে, তুমি এতিয়া এনেকৈ ৰুমত সোমাই বহি থাকিলে হ'ব নেকি? মাৰ ওচৰত যাব লাগে, মাৰ ওচৰত বহি দুটামান কথা পাতিব লাগে। তেওঁ কেনেকুৱা কি কথা তেওঁৰ বিষয়ে অকণমান জানিব লাগে, আলপৈচান ধৰিব লাগে। আৰু তুমি পানী এগিলাচো নিদিয়াকৈ এনেকৈ সোমাই আছাহি। গাঁৱৰ পৰা তোমাৰ মা আহিছে ন? অঁ আকৌ মা আহিছে, ব'লা এনেকৈ বহি আছা কিয়? মাৰ ওচৰলৈ যাওঁ আহা। আৰু তেওঁ গৰম পানী অকণ খাম বুলি কৈছিল, ব'লাচোন পানী গিলাচ গৰম কৰি দিয়াগৈ। তোমাৰ মাৰ ওচৰলৈ, তোমাৰ মাৰ লগত বহি কথা পাতিবলৈ তুমি যোৱা, মই নাযাওঁ। কিয়? তুমি কিয় নোযোৱা? মোৰ যাবলৈ মন যোৱা নাই, সেইকাৰণে মই নাযাওঁ। আৰে তুমি কিয় নোযোৱা? কাৰণটোতো কোৱা। তুমি মোক এটা কথা কোৱাচোন, তোমাৰ মা বাৰে বাৰে আমাৰ ঘৰলৈ কিয় আহি থাকে হা? তোমাক মই কিমান বাৰ কৈছোঁ, তোমাৰ মা দেউতাক মই একেবাৰে পচন্দ নকৰোঁ। তেওঁলোক আমাৰ ঘৰত আহি ইয়াত থকাটো মই একেবাৰে নিবিচাৰোঁ। তাৰ পাছতো তেওঁলোক কিয় আহি থাকে? এইটো ঘৰ আমাৰ হয়, তেওঁলোকৰ নহয় নহয়। তেওঁলোকৰ গাঁৱত ঘৰ থকা নাই জানো? তাৰ পাছতো নীলাজৰতে কিয় গুচি আহে ইয়ালৈ? আৰে এইবোৰ তুমি কেনেকুৱা ধৰণৰ কথা কৈছা? তুমি গম পাইছানে কি কথা কৈ আছা এইবোৰ? তেওঁ মোৰ মা হয় আৰু তোমাৰ শাহু। গাঁৱৰ পৰা আমাক লগ পাবলৈ ইয়ালৈ আহিছে, আকৌ অকলে অকলে। তেওঁক মই আলপৈচান ধৰিবলৈ তেওঁক মই মাতি আনিছোঁ জানো? মোৰ আলহী জানো তেওঁ? তুমি নামাতিলা কি হ'ল? মই মাতিছোঁ নহয় তেওঁলোকক। সেইকাৰণে কৈছোঁ আকৌ, তুমি মাতিছা, তোমাৰ আলহী তোমাৰ মা, সেইকাৰণে যোৱা তুমি আলপৈচান ধৰাগৈ। মোক কিয় কৈ আছা? মোৰ মা তোমাৰ একো নালাগে নেকি? তুমি তেওঁক ইমান বেয়া পোৱা? অঁ নালাগে, তোমাৰ মা দেউতা মোৰ একো নালাগে। মই তোমাক কিমান বাৰ কৈছোঁ হা? 1000 বাৰ ওপৰত কৈছোঁ, তোমাৰ মা দেউতাক মই একেবাৰে ভাল নাপাওঁ। তেওঁলোক ইয়ালৈ অহাটো মই একেবাৰে পচন্দ নকৰোঁ। তেওঁলোকৰ লগত যদি তেনেকৈ একেলগে থাকিবলৈ মন আছিল, তেনেহ'লে মই গাঁৱতে গৈ থাকিবলৈ পাৰিলোঁ হয়। তোমাৰ লগত মই ইয়াত চহৰত কিয় আছোঁহি? তেওঁলোকৰ পৰা মই আঁতৰ হৈ থাকিব বিচাৰোঁ। তেওঁলোকক মই লগত ৰাখি তেওঁলোকৰ আলপৈচান মাৰি থাকিবলৈ নাই, সেইকাৰণে মই তেওঁলোকৰ পৰা আঁতৰ হৈ ইয়াত আছোঁহি। আৰু তেওঁলোকৰ পৰা মানে শান্তি নাই, তেওঁলোক নিজেই গুচি আহিব ইয়ালৈ। তেওঁ এনেকৈ যে আমাৰ ঘৰত থাকিবলৈ আহে, মাজে মাজে যে তেওঁ গুচি আহে, তুমি কি বুলি ভাবিছা? তেওঁলোকৰ সা সম্পত্তিবোৰ তোমাৰ নামত উঠাই দিব? তেনেকুৱা একো নকৰে। এগালমান ইয়াৰ পৰা টকাই পইচাই বয় বস্তুৱে নিবলৈহে আহে। তোমাৰ ভাইটি এটা আছে নহয়, তালৈ যাব নোৱাৰে।
তোমাৰ ওচৰলৈ কিয় আহি থাকে বাৰে বাৰে কোৱাচোন? ইয়াত আহি কান্দি কান্দি ক'ব আৰু পইচা কেইটামান দৰকাৰ হৈছে, আৰু তুমিও ঘৰ সংসাৰৰ কথা অকণো চিন্তা নকৰাকৈ তুমিও টকাবোৰ উলিয়াই উলিয়াই দি থাকা। তেওঁলোকে তোমাক কি বুলি ভাবে হা? ATM ৰাখি থৈছে, যেতিয়া মন যায় তেতিয়া আহি এগাল এগাল টকা লৈ যাবহি। তুমিতো সেইবোৰ কথা অকণো একো বুজিয়েই নোপোৱা। তুমি কি ভাবা তোমাক তেওঁলোকে বহুত মৰম কৰে, বহুত ভাল পায়, সেইকাৰণে ঘনাই ঘনাই তোমাৰ ওচৰলৈ আহি থাকে, তোমাৰ খবৰ লৈ থাকে, আৰু তোমাৰ মা দেউতা যেতিয়া আৰু তুমি টকা পইচা দিবই লাগিব তেনেকৈ কৈ কৈ তোমাক লুটি আছে। তুমি বুজি পাইছানে নাই? তুমি এইবোৰ কি কথা কৈ আছা? মোৰ নিজৰ মায়ে মোক কেনেকৈ লুটিব পাৰে? মই তেওঁলোকৰ সন্তান। তেওঁলোকে কেতিয়াবা মোৰ ওচৰত পইচা পাতি বিচাৰিব পাৰে, নিবিচাৰিলেও মই দিব লাগিব, কাৰণ তেওঁলোক মোৰ মা দেউতা। তাতেনো কি ভুল কামটো কৰিলে তুমিয়ে কোৱাচোন? নিজৰ ল'ৰা ছোৱালীক মাক দেউতাকে টকা পইচা বিচৰাটো কিবা ভুল কাম নেকি? তুমি মোক বিয়া নাপাতালৈকে তেওঁলোকৰ সন্তান আছিলা। মোক বিয়া কৰোৱাৰ পাছত তেওঁলোকৰ সন্তান নহয়, মোৰ হাজবেণ্ড হলা, বুজিছা? তোমাৰ লগতে মোৰ ফিউচাৰটোও জড়িত হৈ আছে। তোমাৰ মোৰ ফিউচাৰ একেটাই, বুজিছা? তোমাৰ ধ্বংস হোৱাটো মই কেতিয়াও নিবিচাৰো। তোমাক বিয়া কৰালো বুলিয়ে তেওঁলোকৰ লগত মই কি সম্বন্ধ নাৰাখিম নেকি? তেওঁলোকৰ লগত মোৰ সম্বন্ধ নাইকিয়া হৈ যাব নেকি? নাই, তোমাৰ এতিয়া আৰু তেওঁলোকৰ লগত কোনো ধৰণৰ সম্বন্ধ নাই। তোমাৰ সম্বন্ধ কেৱল মোৰ লগত আছে, আৰু আমাৰ ফিউচাৰৰ কথা আছে, বুজিছা? তোমাৰ মা দেউতা আজি আছে, কালি নাই, কাইলৈ তেওঁলোক মৰিও যাব পাৰে, কিন্তু আমাৰ ভৱিষ্যতটো আমাৰ আগত পৰি থকা নাইনে? তুমি পাগল হৈছা নেকি হা? এইবোৰ কি কথা কৈ আছা? মোৰ মা দেউতাৰ কথা কৈ আছা মোৰ আগত, তাকো মৰা জীয়াৰ কথা? চোৱা, এইবোৰ অভিনয় মোৰ লগত একেবাৰে নকৰিবা। এইবোৰ মোৰ একেবাৰে ভাল নালাগে। এইবোৰ অভিনয় যদি কৰিবলৈ মন আছে তেনেহ'লে যোৱা তোমাৰ মাৰ সন্মুখত কৰাগৈ। মোৰ সন্মুখত এইবোৰ কৈ নাথাকিবা, যোৱা। মই সেই মানুহজনে এইখন ঘৰত অহাটো একেবাৰে নিবিচাৰোঁ। তেওঁক মই একেবাৰে ভাল নাপাওঁ। তেওঁক এইখন ঘৰৰ পৰা যাবকৈ দিয়া, আৰু যদি নাযায় তেনেহ'লে গোটেই বাহিৰ কৰি দিয়া। মই যদি যাবলগীয়া হয় নহয়, মই নিজে গোটেই বাহিৰ কৰি দিম, কৈ দিছোঁ। আৰে চহৰখন যদি ইমানেই চাবলৈ মন গৈছে তেনেহ'লে বৃদ্ধাশ্ৰম ইমানবোৰ আছে, তাত গৈ থাকিলেই হ'ল। আমাৰ ঘৰত আহিয়ে থাকিব পাৰে নেকি? মোৰ ঘৰত এইবোৰ মানুহক মই একেবাৰে আহিব দিব নিবিচাৰোঁ। মই এইবোৰ মানুহক সহ্য কৰিব নোৱাৰোঁ। এইখন মোৰ ঘৰ, মোৰ অনুমতি অবিহনে এইখন ঘৰত কোনো থাকিব নোৱাৰে। এইখন ঘৰত তুমি আৰু মই থাকিম, তাৰ বাহিৰে ইয়াত কোনো থাকিব নোৱাৰিব, বুজিছা? এইবোৰ তুমি কি কথা কৈ আছানো? মায়ে এইবোৰ কথা শুনিলে বৰ বেয়া পাব। তুমি মনে মনে থাকাচোন। চোৱা, তোমাৰ লগত মই এনেকৈ তৰ্ক কৰি থাকিবলৈ একেবাৰে বেয়া পাওঁ। মোৰ ইমান তৰ্ক পেচাল লাগি থকা আৰু এইবোৰ কথাত মাথা মাৰি থকা সময়ো নাই, আৰু মোৰ ইচ্ছাও নাই। মই তোমাক একেবাৰে চিম্পুল ভাষাত কৈছোঁ, আমাৰ দুইটাৰ বিয়া হৈছে, আমি দুইটা এনেকৈ একেলগে থাকিম একেটা ঘৰতে। আমাৰ ঘৰত আৰু বেলেগ কোনো থাকিব নোৱাৰে। আমাৰ ফিউচাৰৰ কথা আছে, আমি কাকো ৰাখিব নোৱাৰোঁ, আৰু কাৰো পিছত আমি টকা খৰচ কৰিব নোৱাৰোঁ। তোমাৰ মা দেউতা আজি আছে, কালি নাই, কাইলৈ পৰহিলে তেওঁলোক ঢুকাই যাব পাৰে। আৰু তুমি যদি মোতকৈ বেছি তোমাৰ মা দেউতাক ভাল পোৱা তেনেহ'লে যোৱা, তুমি তোমাৰ মা দেউতাৰ ওচৰলৈ যোৱা আৰু মোক ডিভোৰ্চ দি দিয়া। তুমি যিকোনো এটা অপশ্যন চিলেক্ট কৰিব লাগিব। তোমাৰ মা দেউতাক লাগে নে মোক লাগে? কোনোবা এটাক ডিচাইড কৰা। আৰু মোৰ লগত যদি থাকিবলৈ মন আছে মা দেউতাক ত্যাগ কৰিব লাগিব, আৰু মা দেউতাক যদি ৰাখিবলৈ মন আছে তুমি মা দেউতাৰ লগত থাকা, মোক ত্যাগ কৰিব লাগিব। মই তেওঁলোকক সহ্য কৰিব নোৱাৰোঁ। তেওঁলোকক তুমি ঘৰৰ পৰা বাহিৰ কৰি দিয়া, আৰু মই গ'লেতো ঘৰৰ পৰা মই নিশ্চয় বাহিৰ কৰি দিম। পৃথিৱীখনৰ আৱৰ্জনাবোৰ ইয়াতে আহি পৰেহি, মোৰ কামৰণিবোৰ। যোৱা, মাক পঠাই থৈ আহা। কি চাই আছা এনেকৈ? ঠিক আছে, হ'ব দিয়া। দেউতা, এতিয়া আপুনি কথাবোৰ বুজি পাইছেনে? মোৰ মা আহিছিল গাঁৱৰ পৰা। তেওঁক মই যোৱাগৈ বুলি কোৱাৰ আগতেই আপোনাৰ ছোৱালীৰ কথাবোৰ শুনি, আপোনাৰ ছোৱালীৰ ব্যৱহাৰবোৰ শুনি তেওঁ আমাক এষাৰো মাত নিদিয়াকৈ ঘৰৰ পৰা মনে মনে ওলাই গুচি গ'ল। মোক লগ পাবলৈ আহে মা, মোৰ পৰা এগাল এগাল টকা নিবলৈ নাহে, আৰু মই টকা দিলোৱে যেনিবা। মা দেউতাই মোক তুলি তালি খুৱাই বুৱাই পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছে। এতিয়া মই তেওঁলোকক কিবা এটা টকা পইচা দিলে আপোনাৰ ছোৱালীয়ে জ্বলা কি কথা আছে? তেওঁলোকৰ ধা তলত আছো মই। তেওঁলোকৰ ধা মই জীৱনত সুধিব পাৰিমনে? আপুনিয়ে কওকচোন। এওঁ মোৰ মা দেউতাক অকণো সহ্য কৰিব নোৱাৰে। ভালদৰে মাত এষাৰ দিয়া, হাল পোচন ধৰাটো দূৰৰে কথা, অকণো নামানে মোৰ মা দেউতাক। আৰে মই তেওঁলোকৰ সন্তান। মোৰ ঘৰলৈ মোক লগ কৰিবলৈ আহি মোৰ মা দেউতাই অপমান পাই গুচি যাব লগা হয়। এতিয়া আপুনিয়ে কওকচোন, মোৰ মনটো কিমান বেয়া লাগিছে। মোৰ মাক তেনেকৈ অপমান কৰি উলিয়াই পঠোৱাৰ পাছত মই কি অনুভৱ কৰিছিলোঁ, হয়তো মই আপোনাক মুখেৰে প্ৰকাশ কৰি বুজাব নোৱাৰিম মোৰ মনৰ অৱস্থা কি হৈছিল সেইখিনি সময়ত। আপুনি এটা কথা কওকচোন, আপোনাক মই আজিলৈকে কেতিয়াবা অনুভৱ কৰিবলৈ দিছোনে? আপোনাক যে মই নিজৰ দেউতা বুলি মানো, মোৰ যে আপুনি শহু দেউতা, মই আপোনাক তেনেকৈ কেতিয়াবা অনুভৱ কৰিব দিছোনে? নিজৰ দেউতাৰ দৰে মৰম চেনেহ কৰোঁ আপোনালোকক। মোৰ মা দেউতা, মাক দেউতাক তেনেকৈ মই কেতিয়াও ভেদভাৱ নকৰোঁ। মা দেউতা কেৱল মা দেউতা বুলিয়ে ভাবোঁ। আপোনালোকক সদায় মই সন্মান কৰোঁ। আপোনালোকৰ যেতিয়াই দৰকাৰ হয় মই আপোনালোকৰ লগত থিয় হওঁ। শুনিবলৈ পাইছিলোঁ ছোৱালীবোৰে মাকক বেছি মৰম কৰে, বেছি ভাল পায়, আৰু মোৰ মাক এওঁ দেখোন অকণোৱে ভাল নাপায়, কেৱল হিংসা কৰে। সেনেকুৱা কেৱল নিজৰ মাকৰ লগতহে হয় নেকি? বোৱাৰীজনীয়ে শাহুৱেকক নিজৰ মা বুলি মৰম কৰিব নোৱাৰে? বেলেগৰ মাক দেউতাকৰ মৰম ভাল পোৱাবোৰ একো মূল্য নাই নেকি?
কেৱল নিজৰ মাক দেউতাককহে মানুহে চিনি পায় হা দেউতা মই আপোনাক যিমানখিনি অপমান কৰিলো এইখিনি অপমান কৰিম বুলি মই কেতিয়াও ভবা নাছিলো আজি মই আপোনাৰ লগত যিখিনি ব্যৱহাৰ কৰিছো এইখিনি ব্যৱহাৰ মই জীৱনত আপোনাৰ লগত কেতিয়াও কৰিব নোৱাৰো কিন্তু কি কৰিম উপায় নাই মই এইটো কাম নকৰা হয় আপুনি আৰু এওঁ মোৰ কষ্টখিনি কেতিয়াও অনুভৱ কৰিব নোৱাৰিলে হয় এতিয়া কোৱাচোন তোমাৰ দেউতাক তোমাৰ সন্মুখতে মই অপমান কৰিছো নহয় তোমাৰ এতিয়া কেনেকুৱা লাগিছে ভাল লাগিছেনে এতিয়া তোমাৰ মনটো কেনেকুৱা লাগিছে ঠিক একেই অৱস্থা মোৰো হৈছিল সেইদিনাখন যিদিনাখন তুমি মোৰ মাক অপমান কৰিছিলা দেউতা আপোনাৰ ওচৰত মই ক্ষমা বিচাৰিছো মোক আপুনি ক্ষমা কৰি দিব কিন্তু মোৰ হাতত আৰু বেলেগ উপায় একো নাছিল মই এওঁক দেখাব বিচাৰিছিলো নিজৰ মাক দেউতাকক নিজৰ সন্মুখতে যেতিয়া বেলেগে অপমান কৰে তেতিয়া কেনেকুৱা অনুভৱ হয় মাজনী জোঁৱাই যি কৈছে সেইবোৰ কি সঁচা নেকি জোঁৱাই মাকৰ লগত তই তেনেকুৱা ব্যৱহাৰ কৰিছিলি কুলক্ষণি আমি তোক এয়া সংস্কাৰতে ডাঙৰ কৰিছিলো নেকি হা শহুৱেৰে শাহুৱেৰক তই এয়া ব্যৱহাৰ কৰিবলৈ ক'ত অধিকাৰ পালি হা জোঁৱাই মাকক তই নিজৰ মা বুলি ভাবিব নোৱাৰ হা জোঁৱাই মাক তোৰ মা নহয় নেকি তোক আমি এয়াই সংস্কাৰ দি ডাঙৰ কৰিছিলো হা কাৰোবাৰ মাকক তই অপমান কৰিবি সন্তানৰ পৰা মাকক দূৰত ৰাখিবি তোৰ এইবোৰেই কাম মই তোক এয়া সংস্কাৰ দিছিলো নে বেলেগৰ জীয়েকবোৰক দেখিলে মই শান্তি অনুভৱ কৰিছিলো মোৰ ছোৱালীজনী বহুত ভাল মোৰ ছোৱালীজনী এখন ঘৰত আছে ভালদৰে আছে তেনেকৈ ভাবিছিলো কিন্তু তই তলে তলে এইবোৰ কৰি আছ তই দেখোন আমাৰ ঘৰলৈ গৈ ককাইৰে বৈৰেহঁতক বহুত জ্ঞান দি থৈ আহ আমাক কষ্ট নিদিবলৈ ক আৰু তই এইবোৰ কৰি থাক তোৰ ককাই আৰু বৈৰেহঁতৰহে দায়িত্ব নেকি আমাক ভালদৰে ৰখাটো তোৰ দায়িত্ব নহয় তোৰ শহু শাহুক ভালদৰে ৰখাটো তোৰ আচল মা দেউতাই আমি নহয় বুজিছ তোৰ শহুৰে শাহুৱেৰেহে মই আৰু এইখন ঘৰলৈ কেতিয়াও নাহো তোৰ শহুৰে শাহুৰে যেতিয়া এইখন ঘৰত থাকিবলৈ আহিব মই তেতিয়া আহিম বুজিছ আৰু তই আমাৰ ঘৰলৈ যোৱা কথা একদম নাভাবিবি আগতে নিজৰ ঘৰখন ভাল কৰি ল তাৰ পাছত আমাৰ ঘৰলৈ যাবি দেউতা দেউতা তুমি মোৰ কথাটো শুনাচোন তোৰ মই একো কথাই নুশুনো জোঁৱাই যদি পাৰা মোক ক্ষমা কৰি দিবা মই চাগে এক কিবা ভুল শিক্ষা দিছিলো মোৰ ছোৱালীজনীয়ে ইমান ভুল কৰাৰ পাছতো তুমি তাইক চম্ভালি ৰাখিছা তাৰ কাৰণে মই সুখী কিন্তু তাই তোমাৰ লগত যি কৰিছে তোমাৰ পৰিয়ালটোৰ লগত যি কৰিছে তাৰ কাৰণে মই বহুত লাজ পাইছো দেউতা তুমি কলৈকো নাযাবা সি মাত্ৰ আহি পাইছিলাহে দেখোন ৰবাচোন অকণ সময় মোক আৰু তই এষাৰো কথা নকবি বেছি কথা ক'লে মোৰ কিন্তু হাত উঠি যাব তোৰ ওপৰত জোঁৱাইৰ আগত মই কিমান লাজ পাব লগা হৈছে আৰু বিয়নী হালৰ আগত মই কিমান লাজ পাম কচোন তই মোক আৰু দেউতা বুলিও নামাতিবি তোৰ কাৰণে মই ইমান লাজ পাব লগা হৈছে জোঁৱাই মোক ক্ষমা কৰি দিবা মই এতিয়া গৈ থাকো দিয়া দেউতা আপুনি মোক বেয়া পাই নাথাকিব তোমাক কিয় বেয়া পাম আমি সঁচাকৈ বহুত ভাগ্যৱান তোমাৰ দৰে ল'ৰা এজনক জোঁৱাই হিচাপে পাইছো আমি আৰু এইখন ঘৰলৈ কেতিয়াও নাহো যিদিনাখন এইখন ঘৰত বিয়নী আহিব সেইদিনাখনহে আহিম দেউতা দেউতা